নমস্কাৰ। আজি আমি অষ্টম মান শ্ৰেণীৰ এটা চলকৰ ৰৈখিক সমীকৰণৰ কিছুমান উদাহৰণ আগবঢ়াম। আগৰ ক্লাছটোত আমি ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰি এটা চলকৰ ৰৈখিক সমীকৰণ কেনেকৈ সমাধান কৰে তাৰ বিষয়ে আলোচনা কৰিছিলোঁ অলপমান, আৰু এইটো তাৰ দ্বিতীয় ভাগ। ইয়াতে আমি কিছুমান আক্ষৰিক প্ৰশ্ন কিছুমান ল'ম। ইয়াতে আমি এটা প্ৰশ্ন লৈছোঁ যে এটা আয়তাকাৰ সুইমিং পুলৰ পৰিসীমা 154 মিটাৰ বুলি কৈছে, আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ হয় বুলি কৈছে। তাৰমানে প্ৰস্থ যিমান হ'ব তাৰ দুগুণতকৈ 2 মিটাৰ বেছি হ'ব বুলি কৈছে, আৰু সুইমিং পুলটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থটো আমাক উলিয়াব দিছে। আমি প্ৰথমতে লৈ ল'ম যে সুইমিং পুলটোৰ সুইমিং পুলটোৰ প্ৰথমতে প্ৰস্থ লৈ লওঁ। প্ৰস্থটো আমি x বুলি ক'ম, আৰু দিশ বা দৈৰ্ঘ্যটো হ'ব আমাৰ ইয়াৰ দুগুণতকৈ 2 মিটাৰ বেছি, তাৰমানে 2x + 2 হ'ব। এতিয়া আকৌ আমাক দিয়া আছিলে যে সুইমিং পুলটোৰ পৰিসীমাটো দিয়া আছিলে 154 মিটাৰ। এতিয়া পৰিসীমাৰ আমি সূত্ৰটো জানো, যিহেতু আমাৰ এইটো আয়তাকাৰ সুইমিং পুল, সেইকাৰণে আমি আয়তৰ পৰিসীমাটো জানো। আয়তৰ পৰিসীমাটো হ'ব 2 হোল ইনটু দিক যোগ প্ৰস্থ ইকুৱেল টু 154 মিটাৰ। ইয়াতে 2 দীঘৰ ঠাইত আহিব আমাক 2x + 2, আৰু প্ৰস্থৰ ঠাইত আহিব আমাৰ x। প্ৰস্থৰ ঠাইত আহিব x, আৰু দীঘৰ ঠাইত আহিব এইটো। এইখিনি হ'লে 154 মিটাৰ হয় বুলি কৈছে। ইয়াতে 2x আৰু এটা x, দুটা x, 2x মানে হ'ল দুটা x লগত আৰু এটা x লগ লাগিলে 3x হ'ব, আৰু এইটো 2 থাকিব। তাৰমানে এইটো হ'ব 3x + 2, আৰু এইটো হ'ল 154। এতিয়া আমি এটা কাম কৰিব পাৰোঁ, 2ৰ লগত 3x মাল্টিপ্লাই কৰিব পাৰোঁ। ব্ৰেকেটৰ ভিতৰত আছে যিহেতু, এইটো হ'ব আমাৰ 6x, আৰু এইটো হ'ব আমাৰ 2 × 2 4 ইকুৱেল টু 154। এতিয়া এইখিনি যেতিয়া আমি হৰণ কৰিম 6x ইকুৱেল টু এইটো ইফালে গ'লে 150 হ'ব। এইটো হ'ব আমাৰ 150। এতিয়া আমি এইটো কেনেকুৱা কৰিব পাৰোঁ যে xটো ৰাখি আমি 150 ইয়াতে ৰাখিছোঁ, 6 ডিভাইড কৰিম, 6ৰে ডিভাইড কৰিম 150। আমাৰ 25 পাই যাব, তাৰমানে xৰ মানটো হ'ব 25, x ইকুৱেল টু 25। এতিয়া আমি পাইছিলোঁ যে প্ৰস্থ ইকুৱেল টু আমাৰ x আছিলে, তাৰমানে প্ৰস্থৰ মানটো হ'ব 25 মিটাৰ, আনহাতে দীঘৰ মানটো আছিলে আমাৰ 2x + 2। তাৰমানে xৰ মানটো যিহেতু 25 হয়, 2x মানে 2 × 25 + 2 ইকুৱেল টু কিমান হ'ব? 2ৰ লগত 25 মাল্টিপ্লাই কৰিলে 50 হয়, আৰু তাৰে লগত 2 প্লাছ কৰিলে আমাৰ 52 মিটাৰ হ'ব। তাৰমানে সুইমিং পুলটোৰ প্ৰস্থ হ'ব 25 মিটাৰ, আৰু দিক হ'ব 52 মিটাৰ। এইবোৰ প্ৰব্লেমত আমি
সদায় কিহৰ মান দিয়াই আছে, কি মান উলিয়াব দিছে, সেইখিনি বস্তু আমি চাই ল'ব লাগে। আৰু সেই বস্তুখিনি গোটেইখিনি আমাক প্ৰব্লেমটোতে দিয়াই থাকে। তাৰ পৰা আমি জাষ্ট বস্তুখিনি সঠিক ঠাইত বহাই কিনে উলিয়ালে হৈ গ'ল। তেনেকুৱা আৰু এটা প্ৰব্লেম আছে আমাৰ বয়সৰ ক্ষেত্ৰত বহুত গণিত আমি পাই থাকোঁ। বয়স কিছুমান হেৰিৰ বয়সৰ ক্ষেত্ৰত দিয়ে। ইয়াতে এটা দিয়া আছে যে ৰাহুল আৰু গিৰীশৰ বয়সৰ অনুপাত 5:7। 4 বছৰ পিছত সিহঁতৰ বয়সৰ সমষ্টি 56 বছৰ। এতিয়া সিহঁতৰ বৰ্তমান বয়স কিমান? ইয়াতে আমাক দিয়াই আছে যে দুজন মানুহৰ বয়সৰ অনুপাত দিয়াই আছে 5:7 আৰু 4 বছৰ পিছত সিহঁতৰ টোটেল বয়সটো কিমান হ'ব সেইটো দিয়াই আছে। 4 বছৰ পিছত মানে এতিয়া আমাৰ যদি এজন মানুহৰ 20 বছৰ বয়স হয় 2020 4 বছৰ পিছত মানে 2024 কিমান বয়স হ'ব? যে 20 বছৰ যদি হৈছে 4 বছৰ পিছত 20ৰ লগত আৰু 4 বছৰ যোগ হ'ব, তাৰমানে 24 বছৰ বয়স হ'ব। এনেকুৱা টাইপত আমাৰ প্ৰব্লেমটো দিয়াই আছে। ইয়াতে আমি ফাৰ্ষ্ট কি কৰিম যে আমি ধৰি ল'ম বৰ্তমান যেহেতু আমাক অনুপাত দিয়ে আছে 5:7, তাৰমানে সঠিককে বয়সটো নাজানে, কিন্তু অনুপাতটো 5:7 হয়। সেইকাৰণে আমি ধৰি লৈছোঁ ৰাহুলৰ বৰ্তমান বয়স 5x বছৰ আৰু গিৰীশৰ বৰ্তমান বয়স 7x বছৰ। এই দুটা আমি ধৰি লৈছোঁ। এতিয়া 4 বছৰ পিছত ৰাহুলৰ বয়স হ'ব, এই যিটো বৰ্তমান বয়স আছে তাৰে লগত 4 যোগ হ'ব, তাৰমানে 5x + 4 বছৰ হ'ব। আৰু গিৰীশৰ বয়স হ'ব 7x + 4 বছৰ। এইখিনি আমাক দিয়াই আছে। এতিয়া নেক্সট আমাক কৈছে যে 4 বছৰ পিছত বয়সৰ যোগফল বা সমষ্টিটো হ'ব আমাৰ 56 বছৰ। তাৰমানে প্ৰশ্ন মতে আমি লিখিব পাৰোঁ এতিয়া প্ৰশ্নমতে 5x + 4 এইটো বয়স আৰু 7x + 4 এই দুটা বয়স লগ লাগি আমাৰ হ'ব 56 বছৰ। এতিয়া এইখিনি আমি যোগ কৰিব লাগে সাধাৰণতে। ইয়াতে যোগ কৰিলে আমি কি পাম যে 5x আৰু ইয়াতে 7x আছে, ইয়াতে প্লাছ আছে। এতিয়া 5xৰ লগত 7x প্লাছ কৰিলে হয় আমাৰ 12x আৰু 4ৰ লগত 4 প্লাছ কৰিলে হ'ব আমাৰ 8। ইয়াতে আছে আমাৰ 56। তাৰপিছত ইয়াতে 12x ৰাখিলোঁ, 8টো সিফালে গ'লে আমাৰ 56ৰ পৰা 8 মাইনাছ হ'ব, হ'লে আমাৰ এইটো হ'ব 48। ইয়াতে আছে 12x। এতিয়া এইখিনি যদি আমি কৰোঁ এনেকুৱা হ'ব x = ইয়াতে আছে 48, 12 ডিভাইড হ'ব, 4 বাৰ ডিভাইড হয় আমি জানো যে x = আমাৰ 4 হ'ব। xৰ ভেলু 4। তেতিয়াহ'লে ৰাহুল আৰু গিৰীশৰ বৰ্তমান বয়সটো আমি পাই যাম। কেনেকৈ পাম যে ৰাহুলৰ
আছিলে এই প্ৰব্লেমটোৰ এনসাৰ ইয়াতে আমি এনেকে বস্তুখিনি উলিয়াব পাৰো দুটা অংক বিশিষ্ট সংখ্যা আৰু তাৰ সমষ্টিটো 9 হয় যদি ইয়াৰ অংক দুটাৰ সাল সলনি কৰা হয় তেতিয়া মূল সংখ্যাটো 27 ডাঙৰ হয় এটা সংখ্যাটো কিমান ইয়াতে আমি কি কৰিব লাগিব সংখ্যা দুটা আমি অংক দুটা কৰি ল'ব লাগিব কৰা হ'ল যেহেতু আমাৰ আছে দুটা অংক বিশিষ্ট সংখ্যা মানে আমি ধৰা 12 বা 12 বা 25 এনেকুৱা যিবোৰ 10 ইয়াৰ পৰা 19 এইবোৰ আমি বুজাও ইয়াতে আমাৰ দুটা অংক আছে ইয়াতে এইটো আমাৰ এককৰ ঘৰৰ এইটো দহকৰ ঘৰৰ এককৰ ঘৰ দহকৰ ঘৰ এনেকুৱা সংখ্যা থাকে তেতিয়াহ'লে আমি ইয়াতে ফাৰ্ষ্ট আমি এককৰ ঘৰৰ অংক আৰু দহকৰ ঘৰৰ অংক এটা লিখি ল'ব লাগিব এককৰ ঘৰৰ অংকটো আমি ধৰি ল'লো x বুলি কাৰণ আমি যেহেতু নাজানো কিন্তু দুটা অংকৰ যোগফলটো আমি জানো 9 হয় এতিয়া এককৰ ঘৰৰ অংকটো ইমান এতিয়া দহকৰ कारण जेहेतु दुटारे जोगफल आमार 9 आছিলে এটা যদি x হয় এটা 9 ৰ পৰা x বিয়োগ কৰিলে যিমান হয় সেইটো হ'ব এতিয়া নেক্সট আমি এটাকে সংখ্যাটো পাম এটাকে সংখ্যাটো হ'ব আমাৰ সে কি সংখ্যা হ'ব যে সংখ্যাটো হ'ব আমাৰ এটো এককৰ ঘৰত আছে এটো দহকৰ ঘৰত যে দহকৰ ঘৰত থকা সংখ্যাত সদায় 10 এটা পূৰণ হৈ থাকে এতিয়া যদি আমি কওঁ যে 54 ইয়াতে এটা অংক হল 4 আৰু এটা হল 5 কিন্তু 5 ৰ লগত এটা মাল্টিপ্লাই হৈ আছে এই কাৰণে এটো 50 + 4 আমি লিখিব পাৰো মানে 54 মানে 50 + 4 হয় কাৰণ ইয়াতে 5 ৰ লগত এটা 10 ইনটু হৈ আছে +4 হৈ আছে এনেকে ইয়াতেও আমাৰ যেহেতু দহকৰ ঘৰৰ অংকটো 9 - x হ'ব সেই কাৰণে 10 হোল ইনটু 9 - x কৰিব পাৰো আৰু এইটো হ'ব এককৰ ঘৰত থকাটো x এইটো হল এটা সংখ্যা এতিয়া কৈছে যে আমি দুটা অংক যদি হাল সলনি কৰো এতিয়া অংক দুটাৰ স্থান সলনি কৰি কি পাম স্থান যদি সলনি কৰি দিম এই দুটা তেতিয়াহ'লে হ'ব 10x প্লাস এইটো হ'ব 9 - x এইটো হ'ব আন্ত সংখ্যা কাৰণ আমি ইয়াতে অংক দুটাৰ স্থান দুটা সলনি কৰিছো এই অংক দুটাৰ স্থান সলনি কৰোতে আমি পালো 10x প্লাস 9 - x ইয়াতে এবাৰ কি কৈছে যে যেতিয়া আমি হাল সলনি কৰো তেতিয়া হলে মূল সংখ্যাতকৈ এই সংখ্যাটো এটোটো আমাৰ মূল সংখ্যা আছিল প্ৰথম সংখ্যা আমি এইটো পাম কিন্তু স্থান সলনি কৰাতে এইটো পাম এতিয়া স্থান সলনি কৰাতে যেটো সংখ্যা পাম এইটো সংখ্যাতকে 27 ডাঙৰ বুলি কৈছে তাৰমানে আমাৰ প্ৰশ্ন মতে হ'ব ইয়াৰ লগত আমি 27 যোগ কৰি এটো লিখিব পাৰো যে যেহেতু ডাঙৰ 10 9 - x plus x plus 27 কৰিলে আমি কিমান পাম 10x plus 9 - x পাম এইটো আছিল আমাৰ গণিতটো যে এইটো হল আগৰ সংখ্যাতকৈ পিছৰ সংখ্যাটো 27 ডাঙৰ হয় তেতিয়াহলে দুটা সংখ্যা সমান কৰিবলৈ হলে আগৰ সংখ্যাটোৰ লগত আমি 27 টো প্লাস কৰিব লাগিব তেতিয়াহে আমি পিছৰ সংখ্যাটোৰ লগত সমান পাম
এইটো তাৰপিছত ইয়াতে আমি সমাধানখিনি কৰিলে হ'ব ইয়াতে 10 * 9 কৰিলে 90 হয় ইয়াতে আমাৰ মাইনাস আছে x আছে তেতিয়াহলে মাইনাস 10x হ'ব ইয়াতে আমাৰ x আছে x থাকিল ইয়াতে 27 আছে 27 এ থাকিল বাকি এইখিনিত আমাৰ 10x ইয়াতে +9 আৰু -x এইখিনি থাকিল এতিয়া আমি ফাৰ্ষ্টতে ইয়াতে চলকখিনি একফাল কৰিব লাগিব চলকখিনিৰ যোগ বিয়োগখিনি কৰি কিনে আমি একফাল কৰিব চাম ইয়াতে 90 বাৰু ৰাখিলো -10x আৰু ইয়াতে +x এটা আছে তে এইটো হ'ব -9x ইয়াতে 27 আছিল 27 তো যদি আমি 90 লগত প্লাস কৰো তেতিয়া হলে হ'ব আমাৰ 7 117 এইখিনি হল ইকুয়াল টু এইফালে থাকিব 10x আৰু -x আছিল তাৰ মানে ইয়াতে হ'ব 9x আৰু ইয়াতে হ'ব +9 এইখিনি হ'ব এতিয়া আমি যদি ইয়াতে যেহেতু আমাৰ ঋণাত্মক চিহ্ন আছে আমি এনেকুৱা কৰিব পাৰো যে 9x ইফালে লৈ যাব পাৰো এইটো আমি বাৰু ফাৰ্ষ্টতে লৈ গলো বলে আমি ধৰা এনেকুৱা লিখিলো 117 9 তো ইফালে আনিলো কাৰণ আমি সদায় চলকবোৰ এটা সাইডে নিব লাগে তেতিয়াহলে এইটো ইফালে গলে 9x + 9x হ'ব কাৰণ ইয়াতে মাইনাস আছিল ইফালে গলে এইটো 9x আৰু এইটো 9x লগ লাগিব ইয়াতে 117 ৰ পৰা 9 তো বিয়োগ যাব গলে আমাৰ কিমান হ'ব যে 108 আৰু ইয়াতে হ'ব আমাৰ 18x তো এইটোকে আমি যদি এনেকুৱাকে লিখো যে x তো আমি ইফালে থকা বুলি ভাবিলো এইখিনি এনেকুৱা কৰিলে 108 18 তো ডিভাইড হ'ব ইয়াতে হলে মই লিখাত এইফালে লিখিছো বেলে একো কথা না x = 108 divided by 18 এইখিনি দুইৰে আমাৰ 9 টাইমস তো দুইৰে আমাৰ কিমান হ'ব 4 6 টাইমস x ৰ ভ্যালুটো হ'ব আমাৰ 6 x = 6 তেতিয়া হলে আমাৰ কি কৈছে যে সংখ্যাটো আমাৰ কিমান আছিল আমি ফার্স্ট দুটো সংখ্যা লিখিছিলো ফার্স্ট সংখ্যাটো আছিল ফার্স্ট সংখ্যাটো আছিল 10 9 - x + x এইটো আছিল আমাৰ মেইন সংখ্যাটো তেতিয়া হলে আমাৰ ইয়াতে যদি ভ্যালুখিনি x ৰ বহাও তেতিয়া হলে 10 9 - x ৰ ঠাইত আমাৰ 6 আহিব আৰু ইয়াতে 6 হ'ব হলে 9 ৰ পৰা 6 মাইনাস করলে 3 3 * 10 30 + 6 = 36 হ'ব आंसर এইটোৱে হ'ব আমাৰ সংখ্যাটো 36 এইখিনি আজিলৈকে